এতিয়া গোটেই অসমতে ইনকলাব জিন্দাবাদ চলি আছে। গোটেই অসমতে উজনি কি নামনি কি চবতে চলি যায়। কিন্তু এটা কথা, ইনকলাব জিন্দাবাদ বুলি কয় যে ইনকলাব জিন্দাবাদৰ জেগাত কেতিয়াবা মানে ইনকলাব জিন্দাবাদ এনেকুৱা শব্দটো ওলায়। আপোনালোকে মন কৰিবচোন, মই হ'লে পাইছোঁ। আৰু জান হওক বা ইনকলাব জিন্দাবাদে হওক বা জিন্দাবাদে হওক, এতিয়া যদি মানে আপোনালোকক যদি কিবা দামী গাড়ী এখন ৰখাই পেলাই যদি আপোনাক কোনোবা সাৱটি ধৰিছে বা খবৰ সুধিছে আপুনি ভালে আছেনে, আপুনি মোক চিনি পাইছেনে বা চিনি পায়নে, এই শব্দটো কৈছে বা আপোনাক যদি গলত মানে সামদামত ধৰিছে, ভাবি ল'ব যে একদম নিৰ্বাচন একদম ওচৰত আহি গৈছে, নিৰ্বাচন খেলিব সেইজন ব্যক্তি, সেইকাৰণে আপোনাক তাৰমানে চিনি নাপালে মানে চিনাকি কৰাই দি আছে। কিন্তু সেইজন মানুহ আকৌ যেতিয়া ভোট শেষ হোৱাৰ পিছতে সেইজন মানুহ সেইখন গাড়ীতে, সেই দামী গাড়ীখনতে আহি পেলাই কি এটা ৰাস্তা ব্লক কৰি দিব। থোৱাৰ পিছত কোন আহিছে, মন্ত্ৰী আহিছে, MLA আহিছে, সেইজন মানুহে। কিন্তু সেইজন মানুহে আমাক ৰখি পেলাই সেইখন গাড়ীৰ পৰা নামি কিনে মাত দিছে। তেতিয়া কিন্তু মাত দিয়াৰ কাৰণেতো সময় নাই, অথচ আপোনাৰ টাইমো লছ হ'ব সেইজন মানুহৰ কাৰণে যিজনে আপোনাক তাৰমানে চিনাকি দিছিল। তেতিয়া আকৌ মানে সেই চিনাকি কাৰণে মানে আপুনি নতুনকৈ মানে চিনাকি দিব লাগিব। বা তেওঁতো মাত দিয়াৰ সময় নাই, ধেমা ধৰাকেইটা থাকিব যে ছাৰ আজি নাই, দাদা আজি নাই, অমুক তমুক, এইবিলাকতো বহুত কথা। এতিয়া যোনটো বতৰ চলিছে নিৰ্বাচনৰ পৰা, এই বতৰত মানে কি হ'ল, আপোনাৰ যি ল'ৰা ছোৱালী যদি মানে নাকৰ পৰা সেনো ওলাইছে, সেন ওলাই কিনে মুচি মাইনাজনী ইমান মৰম লগা সেনেও মুচি দিব। লাষ্টত এটাই অনুৰোধ কৰিম, যোন চৰকাৰ নাহক কিয়, চাহে বিজেপি আহে চাহে কংগ্ৰেছ আহে, যোন চৰকাৰ নাহক কিয়, লাষ্টত এটাই অনুৰোধ কৰিম, জুবিন দাৰ ন্যায়টো দিব লাগে, জুবিন দাৰ ন্যায় পাব লাগে। আৰু জুবিন দাৰ সমাধিখন ধুনীয়াকৈ মানে সজাব লাগে, আটক ধুনীয়া কৰিব লাগে। যেনিবা জুবিন দাৰ সমাধি চাই পেলাই সকলোৱে মানে বিশ্ববাসী যে সমাধি এটা চালোঁ বা দেখা পালোঁ, এনেকুৱা যেনে ফিল এটা হয়। জুবিন দাৰ সমাধিখন ধুনীয়া হ'ব লাগে আৰু জুবিন দাৰ ন্যায়টো পাব লাগে। আৰু আমি জুবিন দেশৰ মানুহ, আমি জুবিন দাৰ আদৰ্শমতে আমি চলি যাম। আৰু জয় অসম, জয় জুবিন দা।